কলিকতা আজি ফুৰিলোঁ মাত্ৰ 34 টকা গতিকে কলিকতাখন আজি ক'ত ফুৰিলোঁ গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ কলিকতালৈ আজি অকণমান চাৰে সোনকালে ট্ৰেইনিঙৰ পৰা এৰি দিলে গতিকে মই ভাবিলোঁ যে ৰুমতো থাকি কি কৰিম গতিকে লগৰ সকলো বিৰলা মন্দিৰলৈ গৈছে মইতো ইমান বেছি মন্দিৰলৈ গৈ ভাল নাপাওঁ মানে ইমান বেছি নাযাওঁ বাৰু ইমান চখ এটা বুলি ভাবিলোঁ যে মই নেশ্যনেল লাইব্ৰেৰী যাওঁ আৰু যোৱাৰ লগত আচলতে মোৰ কোনো লগ নাছিলে গতিকে মই ভাইটি মানে আমাৰ ট্ৰেইনিঙৰে ভাইটি এজনক লগ ধৰিলোঁ আৰু সি ক'লে যে ব'লক যাওঁ গতিকে তাৰ ঘৰ উৰিষ্যাত সি আৰু মই এতিয়া নেশ্যনেল লাইব্ৰেৰীলৈ আহি আছোঁ গতিকে ব'লক চাই হওক সেইটো সম্পূৰ্ণকৈ নেশ্যনেল লাইব্ৰেৰীলৈ যাবৰ কাৰণে টেক্সিত আমি সুধিলোঁ কিন্তু দামটো ক'লে 200 টকা গতিকে ভাইটিয়ে ক'লে যে ইমান দাম নহয় যিহেতু ইমান বেছি দূৰো নহয় গতিকে আমি মানে অট'তে যাম আৰু এনেকৈ বুলি ক'লোঁ আহি পাই গ'লোঁ সেয়া চাওঁ নেশ্যনেল লাইব্ৰেৰী আৰু ইমানেই যাম মানে ভিৰ বহুত বেছি নম্বৰ 5 গতিকে আমি ভিতৰত সোমালোঁ চান আৰু মই ধুনীয়াকৈ সোমাই মেলি দেখিছোঁ ঠাণ্ডা হৈ গ'ল পূৰা অলপ সময়ৰ কাৰণে তাৰপিছত আকৌ ওলাই পূৰা গাড়ী চাড়ী ৰৈ আছে ৰাস্তাত দেখিছোঁ যে ইমানেই ভিৰ তাৰপৰা এতিয়া ধুনীয়াকৈ লাইব্ৰেৰীৰ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু কি দেখাওঁ আপোনালোকক সেইটোৱে জনাম যি মানে আমি ভিতৰলৈ ইমান বেছি ভিতৰলৈ নগ'লোঁ কিন্তু কি দেখিছোঁ সেয়ে আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক মোৰ লগত অহা ভাইটি ইয়াৰ ঘৰ উৰিষ্যাৰ আৰু ইয়াৰ নাম হৈছে চান বাকী মোৰ লাইব্ৰেৰীলৈ অহাৰ যথেষ্ট এটা মানে আশা আছিলে গতিকে এইটো হৈছে শিশু গ্ৰন্থাগাৰ চাওক ইয়াত বাৰু আমি সোমাব নোৱাৰোঁ আৰু এইবোৰ দেখিছেনে নেশ্যনেল লাইব্ৰেৰী কিমান ধুনীয়াকৈ মানে ইয়াৰ পৰিৱেশটো মানে বহুত বেছি ধুনীয়া গম পাইছেনে পৰিৱেশটো সাংঘাতিক ধুনীয়া আৰু বৰষুণ যিহেতু দিলে গতিকে ৰাস্তাটো পূৰা ভিজি আছে আৰু এই গছজোপা চাওক কিমান বেছি ভাল লাগিছে এয়া দেখিছেনে কিমান পানী অৱশেষত আমি লাইব্ৰেৰীৰ পৰা ওলাবলৈ ল'লোঁ এয়া আৰু বাটত ৰাস্তাত কিবা এটা দেখিলোঁ মানে কি গম পায়নে এয়া অডিটৰিয়াম আমি সুধি গ'লোঁ আৰু ইয়ালৈ বোলে যাবলৈ ভিতৰলৈ ইয়াৰ দৃশ্যাংশটো চাওক কিমান ধুনীয়া আৰু এইটো মানে এটা শংখৰ আকৃতিৰ ৰূপত তৈয়াৰ কৰা হৈছে মানে নিৰ্মাণ কৰা হৈছে গতিকে ব'লক এই অডিটৰিয়ামৰ ভিতৰলৈ যাওঁ আৰু এই অডিটৰিয়ামৰ নাম কি গম পাইছেনে লাহেকৈ এইখন বৰ্ড পঢ়ক আৰু নামটো হৈছে ধন্য অডিটৰিয়াম গতিকে ব'লক আমি এতিয়া ধন্য অডিটৰিয়ামৰ ভিতৰলৈ যাওঁ লাহে গধূলিও হৈ আহিছে আৰু আমাৰ কাইলৈৰ কাৰণে অলপমান প্ৰেক্টিছ কৰিব লগা আছে গতিকে আমি এতিয়া ভিতৰলৈ নোসোমাওঁ আৰু লাহেকৈ ইয়াৰ পৰাই উভতো বুলি ভাবিছোঁ গতিকে দেখিলে কিমান ধুনীয়া ঠাই গতিকে ভাবিলোঁ আপোনালোকক অলপমান দেখুৱাই দিওঁ আৰু আহি আমি বাছত উঠিলোঁ এতিয়া ধুনীয়াকৈ ৰুমলৈ যাওঁ আহি পালোঁ এতিয়া ধুনীয়াকৈ চাহ একাপ লৈ আহিছিলোঁ একাপ খাই মেলি লওঁ তাৰপিছত অলপ ৰেষ্ট লৈ লওঁ চাহৰ লগত লালমোহন খাই লওঁ যিহেতু ভোক লাগি আছে অলপমান আৰু ৰাতি হৈ গ'ল গতিকে আমাৰ যি ৰাতিৰ আহাৰ গতিকে ভিডিঅ'টো আজি ইমানেই আছিল চাওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কি ক'ম যিসকল নতুনকৈ মোৰ চেনেলটোত আহি মোৰ ভিডিঅ' চাই আছে গতিকে তেওঁলোকক স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ জনাইছোঁ আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় আপোনালোকেও কমেণ্ট কৰিব পুৰণা ধন্যবাদ তেওঁলোককো ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে আগৰ পৰাই মোৰ ভিডিঅ' চাই আছে যিহেতু মোৰ ৰুমমেট ডেজি বাই ভিতৰত কথা পাতি আছে ঘৰৰ মানুহৰ লগত গতিকে মই ভাবিলোঁ ভিডিঅ'টো ইয়াতে আপলোড কৰোঁ মানে ইয়াতে আহি অলপমান এডিট কৰিম লাগিব গতিকে আজিলৈ ইমানেই অন্য এটি ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ